অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ প্ৰতিগৰাকী চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীকে একোখনকৈ ফুলাম গামোচা বিহুৱান হিচাপে দি বহাগ বিহু উপলক্ষে আগতীয়াকৈ শুভেচ্ছা জনাইছে। আৰু এগৰাকী শিক্ষক হিচাপে ময়ো মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া এই বিহুৱানটি আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা আজি গ্ৰহণ কৰিলোঁ। সেয়েহে এই ভিডিঅ'টিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ লগতে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰাও আগতীয়াকৈ ৰঙালী বিহু উপলক্ষে শুভেচ্ছা জনাইছোঁ। 2025 চনৰ এই ৰঙালী বিহুটি সকলোৰে বাবে ৰঙীন হৈ উঠক। বসন্তৰ এই উৎসৱটিয়ে সকলো অসমীয়া ৰাইজকে নৰূপেৰে সজাই সজীৱ কৰি তোলক। লগতে অসমীয়া নৱবৰ্ষৰ বাবেও মাননীয় মুখ্যমন্ত্ৰীৰ লগতে সমূহ অসমবাসী ৰাইজক বহুত বহুত শুভকামনা জনাইছোঁ। এতিয়া মই আপোনালোকক এই উপহাৰ বাকচটো আনবক্সিং কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই বাকচটোৰ ওপৰত লিখা আছে অসম চৰকাৰ ৰঙালী বিহু গ্ৰিটিংছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আছাম। এইখন এখনি শুভেচ্ছা পত্ৰ, এখন গামোচাখন ফুলাম গামোচা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোলৈ পঠাই দিয়া গামোচাখন এবাৰ খুলি চাইছোঁ। এই গামোচাখনৰ লগত তেখেতে এখনি শুভেচ্ছা পত্ৰ মোলৈ প্ৰেৰণ কৰিছে আৰু এই শুভেচ্ছা পত্ৰখনত তেখেতে কি লিখিছে আহকচোন আমি সকলোৱে এবাৰ শুনি চাওঁ। শুভেচ্ছা পত্ৰখন এইখন মই এবাৰ পঢ়ি দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম, চিফ মিনিষ্টাৰ আছাম, দিছপুৰ 2/14/1431 ভাস্কৰাব্দ 16 মাৰ্চ 2025 ইংৰাজী। স্বৰাজ স্বদেশো নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া জাতিৰ সাংস্কৃতিক পৰিভৱ নৱজীৱনৰ প্ৰকাশ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ এই প্ৰাণোচ্ছল ক্ষণত আপোনাৰ প্ৰতি আন্তৰিক শুভেচ্ছাৰ চিনস্বৰূপে আমাৰ প্ৰাণালীক এখনি ফুলাম গামোচা প্ৰেৰণ কৰিলোঁ। আশা কৰিছোঁ আমাৰ এই শুভেচ্ছা গ্ৰহণ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ এখনি সৃষ্টি দলিল, সূৰ্যৰ জ্যোতিত পোৱা বহাগী এন্ধাৰৰ ত্ৰাস। শিক্ষাৰ জ্যোতিৰে সমাজ জ্বলাই জাতীয় প্ৰাণত শক্তিৰ সঞ্চাৰ কৰাত শিক্ষকসকলৰ অতুলনীয় ভূমিকা থাকে। সমাজৰ হকে নৱ নৱ চিন্তাৰে অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ এই বহাগী আপোনাক শক্তি দিয়ক। আন্তৰিকতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া গামোচাখন এবাৰ লৈ চালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এই গামোচাখন পাই মই নিজকে বহুত বেছি গৌৰৱান্বিত অনুভৱ কৰিছোঁ, কিয়নো মই আজিলৈকে কোনো দিনেই প্ৰধানমন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক
কোনো এজনৰ পৰা এনেধৰণৰ কোনো এটি উপহাৰ পাই পোৱা নাছিলোঁ। আৰু এইটোৱেই হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা পোৱা মোৰ জীৱনৰ প্ৰথম উপহাৰ। সেয়েহে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এই ভিডিঅ'টোৰ জৰিয়তে পুনৰ এবাৰ বহুত বহুত ধন্যবাদ জনালোঁ। মোৰ এই ভিডিঅ'টো চাওঁতাসকলৰ কোনে কোনে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰা এনেধৰণৰ উপহাৰ পাইছে জনাবচোন। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিলোঁ।